আজি বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ পিৰাধৰা একমখণ্ডত ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত জাহ গ'ল আব্দুল মান্নান, আব্দুল মজিদ, মাফিদুল ইছলাম, নজৰুল হককে আদি কৰি মুঠ 11টা ঘৰ জুইত জাহ গ'ল। লগতে জাহ গ'ল NRCকে আদি কৰি লক্ষাধিক টকাৰ সা সম্পত্তি। প্ৰাপ্য তথ্য অনুযায়ী বিদ্যুৎ সংযোগৰ পৰাই সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড। প্ৰয়োজনীয় নথিপত্ৰৰ লগতে জাহ গ'ল আস্থা বিশ্বাসৰ পবিত্ৰ কুৰাণ শ্বৰীফ। আজি যে এই অগ্নিকাণ্ড সংঘটিত হৈছে, আপোনালোকৰ কিবা সন্দেহ আছে নেকি কোনোবাৰ প্ৰতি? এইটো শ্বৰ্ট চাৰ্কিটৰ পৰা হোৱা বুলি আপুনি সন্দেহ কৰে? মই কাম কৰা গৈছিলোঁ, খবৰ শুনি কাম মোৰ ঘৰত বহুত টকা পইচা আছে, মিনিমাম 2.5 লাখ টকা আছিল আৰু কাগজ পাতি নথিপত্ৰ যিখিনি আছিল চব পুৰা গৈছিল। ধান আছিল বহুত আৰু বেলেগ কিবা বস্তু আছিল। বাহন আছিল নেকি? গাড়ী নাই, গাড়ী নাছিল। গাড়ী নাছিল, কিন্তু বহুত বস্তু পুৰা গৈছে। আমাক যদি নৰেন্দ্ৰ মোদী ডাঙৰীয়া, সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা যদি সহায় কৰে তাকে তোমাৰ চাৰ্টিফিকেট আদি যা গ'ল নেকি? মই বাহিৰ কৰিছোঁ মোৰ কাগজ পাতি কেইটা। নমস্কাৰ। আজি অতি দুখ আৰু পৰিতাপৰ বিষয় যে অভয়পুৰী থানাৰ অন্তৰ্গত পিৰাধাৰা জিপিত পাৰ্ট 1ত এই হাকিমুদ্দিন আৰু আব্দুল মান্নান, আবু শামা তেওঁসকলৰ ঘৰত এই বিদ্যুতৰ পৰা কেনেবাকৈ জুই লাগিছে। সেই জুই লগাৰ পিছত 10টামান ঘৰ ভূমিস্খলন হৈছে, জ্বলি পৰি খাৰ হৈছে। আৰু তাৰ লগতে সকলোতকৈ মূল্যৱান বস্তু হ'ল নথিপত্ৰ। আপোনালোকে জানে যে আমাৰ সংখ্যালঘু ৰাইজৰ নথিপত্ৰৰ কিমান ঝামেলা হৈ আছে। তো সেইকাৰণে যিহেতু ইয়াত টাপাটাৰী উন্নয়ন বিষয়া ইয়াত আহি উপস্থিত হৈছিল, তেওঁ পৰ্যবেক্ষণ কৰি গৈছে। তেওঁৰ দ্বাৰা উত্তৰ হালমাৰা মহকুমাধিপতি ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে আজিৰ ভিতৰতে এটা ৰেজলিউশ্যন পাছ কৰি এওঁসকলক যাতে নথিপত্ৰ অতি সহজে হয় তাৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আৰু লগতে এওঁসকলৰ যিটো ক্ষতিগ্ৰস্ত হৈছে, পশুধন ক্ষতিগ্ৰস্ত হৈছে আৰু বহুত টকাৰ মিনিমাম 20 লক্ষাধিক টকাৰ সা সম্পত্তি ক্ষতিগ্ৰস্ত হৈছে, তেওঁসকলক চৰকাৰে যাতে আৰ্থিক সহায় আগবঢ়ায় এইখিনি দাবী উত্থাপন কৰিলোঁ। আৰু লগতে পিৰাধাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী আৰু টাপাটাৰী আঞ্চলিক পঞ্চায়তৰ সভাপতি আবু হানিফ আলী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে এওঁসকলৰ যিহেতু 10টামান ঘৰ ভূমিস্খলন হৈছে, তেওঁসকলৰ ঘৰ পুনৰ নিৰ্মাণ কৰাৰ বাবে এওঁসকলক আৰ্থিক সহায় আগবঢ়াব লাগে। ধন্যবাদ। ইয়াত যেতিয়া জুই লাগিছে, আমাৰ স্থানীয় ৰাইজে অগ্নি নিৰ্বাপক বাহিনীক ফোন কৰিছিলে। তেওঁসকলে অতি পলমকৈ হ'লেও আহি ইয়াত উপস্থিত হৈছে, আমাক সহযোগ কৰিছে। তেওঁসকলক আমি পিৰাধাৰাবাসীৰ তৰফৰ পৰা আৰু সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ তৰফৰ পৰা তেওঁসকলক অন্তঃকাণৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। অভয়াপুৰীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট প্ৰীতম দাসৰ সহযোগত সনাতন সূত্ৰধৰৰ ৰিপৰ্ট, বৰ্ণগড় লাইভ। মাইহাং ৰিজৰ্ট। যদি আপুনি বেকি নৈৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু বিশুদ্ধ বতাহ উপভোগৰ মাজেৰে এসাঁজ খাব বিচাৰে তেতিয়াহ'লে আজিয়ে আহক। এই ৰিজৰ্টখনত আছে কনফাৰেন্স হলৰ সুবিধা, য'ত আপুনি কৰিব পাৰিব যিকোনো অনুষ্ঠান। লগতে ইয়াত আছে ৰাতি থকাৰ বিশেষ সুবিধা। অকল এয়েই নহয়, ইয়াত আপুনি দেখিবলৈ পাব এটি ধুনীয়া সন্ধিয়াৰ পৰিৱেশ। তেন্তে আহক আৰু আপোনাৰ এই সন্ধিয়াটি অধিক ৰঙীন কৰি তোলক।